এইটো আমাৰ ঘৰটো এইটো হৈছে আমাৰ ঘৰটো হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ইংলিছত হৈ গ'ল কেলে নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'ত আপোনালোকে চাই আছে অনুপম ৰাইডাৰ ব্লগছ তো আজি আমি গৈ আছোঁ আমাৰ ৰঙা নদীলৈ আৰু ৰঙা নদীত মানে ৰঙা নদীখন আজি আপোনালোকক দেখাম এই আগতে বহুত দিনতে দেখাইছিলোঁ 1 বছৰ হৈ গ'ল চাগে তো আজি আকৌ এবাৰ দেখাবলৈ আহি গ'লোঁ মই তো আপোনালোকক দেখাই গৈ আছোঁ চাই গৈ থাকক তো ইয়াত দেখিছে দুইফালে ফেঞ্চিং মাৰিলে তো ইয়াৰ পৰা এই তালৈকে ফেঞ্চিং মাৰিলে তাৰপৰা গানত ভিডিঅ' বনাই আছোঁ তই দেখিছ নাই এইকেইটা পৰা শান্তি নাইকিয়া হৈ পৰিছে ভিডিঅ' এটা বনাবলৈও কপিৰাইট পৰিব বুলি ক'লে বুজি নাপাওঁ নি নদীত লৈ গৈ দাঙি দলিয়াই দিমগৈ আকৌ মাংস ভাত খাবি না ক'ত অকল মাইকীলৈ মেছেজ কৰি বেলেগ কাম নাই আৰু দাদা মাইকী মানে নিজৰ মাইকীও নহয় য'ত ছোৱালী একাল মানুহলৈ মেছেজ কৰিব কাম বন নাই ময়ো কওঁ বাৰু আপোনালোকক এটা বস্তু দেখাইছোঁ তো আমাৰ ইয়াত নামঘৰত মানে পালনাম পাতিছিলে পালনাম পাতোঁতে ইয়াত মানে ভোজটো দিছিলে মানে ভাত 3 দিন পাতিছিলে সেইটো কাৰণে ইয়াত মানে যিসকলে আহিছে তো তেখেতলোকক খোৱা বোৱা ব্যৱস্থা কৰিবলৈ ইয়াত মানে পেণ্ডেল তৰি দিয়া হৈছিলে আৰু ভাত দিয়া হৈছিলে তো তেতিয়া মানে বহুত মানুহ আহিছিলেতো তো জেগাটো পূৰা কেনেকুৱা হৈ গ'ল আপোনালোকে চাব এণ্ড মই আপোনালোকক এটাই ক'ব বিচাৰোঁ আৰু লেতেৰা কৰিছে একো ক'বলৈ নাই তো কৰক আমিও আছিলোঁ হ'লেও যদি মানে এইবোৰ লেতেৰা কৰিলে হয় কিন্তু চাফাটো কৰি থৈ যাব লাগিছিলে সেইটোকে ক'ব বিচাৰোঁ আপোনালোকক তেনেকৈ লেতেৰা কৰি থৈ যেন নাযায় লেতেৰা কৰিলেও যেন পিছত চাফা কৰি দিয়ে সেইটোকে আপোনালোকক ক'ব বিচাৰিছোঁ চাই যাওক কিমান লেতেৰা হৈ আছে জেগাকণ এণ্ড কেনেকুৱা লাগিছে দেখিবলৈ চাওক তো এয়া চাওক এইগাল জাবৰ গোটেই প্লাষ্টিক বেলেগ কিবা হোৱাতে একো নাছিলে কিন্তু প্লাষ্টিকগালটো পচি নাযায় ন সেইটো কাৰণে এয়া দেখিছে আপোনালোকে গোটেই মানে জেগাটো এতিয়া দেখিবলৈ কিমান বেয়া হৈ গৈছে আৰু সেইবোৰে প্লাষ্টিকে আপোনালোকেতো গম পায় প্লাষ্টিক জাবৰে কিমান মানে জেগাকণ পৰিৱেশটো নষ্ট কৰি পেলায় লেতেৰা কৰিছে আমাৰ ক'বলৈ একো নাই কৰক চাফাটো কৰি থৈ যাব লাগে সেইটোকে বিচাৰোঁ আৰু যদি এতিয়া তেখেতলোকে এই ভিডিঅ'টো চাবলৈ পাইছে আহি যেন চাফাটো কৰে তো আৰু মই মই এদিন আহিলোঁ আহি এইবোৰ অলপ গোটাই থৈ গ'লোঁ কিন্তু গোটেইগাল চাফা নকৰিলোঁ ইমানগাল অকলেনো কেনেকৈ কৰিম তো এইগাল দেখিছে আপোনালোকে গোটেই লেতেৰা হৈ আছে তো ভাবিছিলোঁ আৰু অলপ কৰোঁ কিন্তু জুই চলাটো হাতত নাছিলে চি খাই নাথাকোঁ না সেইটো কাৰণে জুই চলাও নাই হাতত আকৌ ইয়াৰ পৰা ঘৰলৈ অলপমান দূৰ আছে বেছি দূৰ নহয় যাবলৈ বেয়া পালোঁ আৰু ইমানগাল যাব এনেও অকলে নোৱাৰোঁ যেতিয়া নকৰাকৈ গুচি গ'লোঁ চাওক ৰঙা নদীখনতো কিমান লেতেৰা প্লাষ্টিক পৰি আছে চাওক এইবোৰ চাওক এইবোৰ চব সেইদিনাৰ লেতেৰা হয় তো আমি মানে অকণমান আগলৈ গুচি আহিলোঁ এই ওপৰৰ পৰা খোজকাঢ়ি তাৰপিছত এটা বস্তু দেখিলোঁ এইটো চাওক কিবা যে পানী বাৰিষা হৈছিলে মই যে আপোনালোকক ভিডিঅ'টো দিছিলোঁ মানে নাই দেখা চাগে কিন্তু লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম এণ্ড চাবগৈ ভিডিঅ'টো তো চাওক এই লোৱা কেলা বিয়াখন পাতিব লাগিছিলে ন মই কি কৰিব লাগে এইটো চোলাটো নৰখে মোক কেলাবোৰ এডাল কি আছিলে মোক কেলা ভৰিত নোসোমালে বুলিহে বাচিলোঁ কৃষ্ণ নজপি তই অকল ঘৰলৈ নিয়া কেলা ঠিক কৃষ্ণ বাচিলোঁ দেই ৰ আকৌ কেলা মই উঠিছোঁ নাই আয়ো ঐ আছিত ক'ত হা হা বিলো কেলা Mana cuak?
ফাইনেলি আমি আহি পাই গ'লো এই টপত একদম টপ মাউণ্ট এভাৰেষ্ট নে কি ক মাউণ্ট এভাৰেষ্টত আমি আহি পাই গ'লো এণ্ড আপোনালোকক আজি আমাৰ গাঁওখনৰ ভিউ দেখাম একদম ওপৰৰ পৰা এয়া চাওক লোৱা লাইক এটা কৰিবলৈ কৈ দিয়ক ওপৰত পালে কষ্ট কৰি কৈ দে লাইক নকৰিব এই গেলা কৰিবলৈ ক এয়া দেখিছে আমাৰ আমতলা পাথৰিচুক গাঁও সেইখন দোকান বিলো ভাই এইটো আমাৰ ঘৰটো এইটো হৈছে আমাৰ ঘৰটো